বাইদেউ ফোন মাৰি আছে, বাইদেউ ৰিচিভ নকৰিলে। আকৌ ওলাই আহিব এতিয়া মুখ চুখ বান্ধি লৈ যাব লাগিব। কোনফালে আহিব সেইটো একদম সেইফালে নিব লাগিব, সেই টেঙাপানী সেইফালে, সেই চাইডতে কুকিলাখান চাইডত আমি যে পূজা কৰিছিলোঁ উঠাই দিম। চব মানুহ ঘূৰি পোৱা যায়। কুকিলাখানতো উঠাই দিলে সেইফালে কোনো মানুহ নাযায়। আৰু ইয়াৰ লগৰীয়া তাতে আছে। আৰু এই দিয়াৰ পিছততো আৰু কেনেকৈ ধৰিলে বহুতো মানে মনোৰঞ্জনত ওলাইছিলে। তাৰ পাব্লিকৰ পৰা আমি খবৰ পালোঁ। খবৰ পোৱাৰ লগে লগে মই মোৰ ষ্টাফ পঠাইছোঁ। পুলিচ প্ৰশাসনকো মানে আমি খবৰ দিলোঁ বা পুলিচ প্ৰশাসনেও গম পাই পেলাই মোক খবৰ দিলে। সকলোৱে মিলি পেলাই ৰাইজে গোটেই বহুতোক মানে বেৰি পেলাই ধৰিলে। কোনো তাৰ মানে আঘাত হোৱা নাই। আৰু ঠিক এসপ্তাহমানৰ পৰাই বহুতে ইয়াত নানা অঞ্চলত বিচৰণ কৰি ফুৰিছে। এতিয়া বহুতে কি কৰিব লাগে? এতিয়া বহুতো আমি ডিএফঅ ছাৰৰ লগত ডিছকাছ কৰিম, ক'ত এৰিব ক'ত নেৰিব। এতিয়া বৰ্তমান আপোনালোকৰ ফৰেষ্ট বৰ্তমান এতিয়া আমাৰ ৰেঞ্জ অফিচৰ কাষ্টডিতে আছে।